জাৰি কৰিছে প্ৰত্যেক কাৰ্বনৰ কোনে আমাৰ ইয়াত ছেক্ৰেটাৰী আহি পেলাই ছাৰক কিন্তু আমি পাইছোঁ আমি বহুত ঘূৰিলোঁ কিন্তু ঘূৰাৰ পিছত আমি পালোঁ লাষ্টত নিজৰ ঘৰৰ মানুহে পালোঁ কোনো নহয় ইয়াৰ আজি এটা গাঁও যদি কাৰোবাৰ মাটি বাৰী আৰু এনঅ'চি লাগে মাটি পট্টা কৰিবলৈ গাঁও পৰা এনঅ'চি লাগে ভাৰতীয় নাগৰিক হিচাপে নহয় এইটো চিনাক্ত কৰিবলৈ কাৰণে গাঁওবোৰৰ চলি লাগে প্ৰত্যেকটা মেজৰ গাঁওখনৰ ইছ্যু গাঁওবোৰৰহে মানে অফিচাৰে বা এইবিলাক যোগাযোগ কৰে MLA DMC মিনিষ্টাৰ ব্যৱহাৰ হ'ব গতিকে এইবিলাকে ভাবিছে গাঁওবোৰৰ লাভ নাই ভুল ভাবিছে গতিকে গাঁওবোৰা এনেকুৱা কাম কৰিছে যিটো আমাৰ প্ৰত্যেকটা ক্ষেত্ৰত আমাৰ গাঁওখনক ৰক্ষা দিয়াৰ কাৰণে গাঁওখনৰ ভাল ব্যৱস্থা বাবে অসমৰ বেলেগ বেলেগ জেগাত গাঁওবোৰৰ ভ্ৰমণে লক্ষ্য কৰে খুব গৌৰৱৰ কথা আমি অৱস্থিত 2019 চনত চৰকাৰে যেতিয়া ঘোষণা কৰালে 2020 নেক্সট ইয়াৰ আমাৰ ৰেভিনিউ মিনিষ্টাৰে কথা কৈছিল তেতিয়া মই উঠিবলৈ ক'লোঁ যে এটা কথা মন্ত্ৰী মহোদয় যে অসমৰ বেলেগ বেলেগ জিলাত 9,000 টকা পাইছে গাঁৱৰ গাঁও আৰু আমাৰ গাঁৱৰ গাঁৱৰ পাইছে 7 টকা এইটো একদম ইনজাষ্টিছ এক্সট্ৰা ফাণ্ড ধৰিবলৈ লাগিব আৰু আমাৰ কাৰণে গাঁৱত এক্সট্ৰা অসমৰ বেলেগ জিলা আমাৰ প্ৰমাণ কৰিব লাগে এতিয়া মিনিষ্টাৰে ক'লে এইটো বহুত অন্যায় হৈছে আৰু চৰকাৰী গাঁওবিলাকৰ সমালোচনা কৰিব লাগে যিহেতু এইটো লাষ্ট ছেশ্যন আছিলে বাজেট নাই সেইকাৰণে বাজেট ধৰিব নোৱাৰিলে এইবাৰ কেতিয়া হ'ব বাজেট ছেশ্যন এতিয়া আমি RBL বাজেটৰ কাৰণে আমি কথা পাতিম আৰু এইবাৰ হায়েষ্ট বাজেট কাৰণে হৈছে 2800 কোটি টকা 700 crore RBL ডিষ্ট্ৰিক্টৰ ঘৰৰ পৰা এইটো হায়েষ্ট বাজেট এটা চৰকাৰী এইটো এটা ভাল কথা আৰু এতিয়া আমি কৈছিলোঁ যে বেলেগ বেলেগ বিভিন্ন ধৰণৰ ফাণ্ডটো দিব লাগে ৰিকুৱেষ্ট কৰাৰ পিছত মই ক'লোঁ যে আমাৰ গাঁওবুঢ়া ক্লাছ ছেশ্যনত বুলি বাজেট ধৰিলোঁ লগে লগে ফাইনেন্স অফিচাৰ অযোধ্যা গান্ধীয়ে ক'লে যে বাজেটটো আমি আপোনালোকক এইবাৰ দিম এইটো অন্যায় হৈছে পাব লাগে গতিকে এইবাৰ বাজেটত ধৰিছে প্ৰচেছ চলি আছে 2-3 মাহৰ ভিতৰতে ভাল খবৰটো আহিব লাগে